আজি আমি আমাৰ এই ভিডিঅ'টোত মাইক্ৰ' টিচিঙৰ স্কিল অফ এক্সপ্লেইনিং বা ব্যাখ্যাকৰণৰ কৌশল এই কৌশলটোৰ বিষয়ে আলোচনা কৰিম। ব্যাখ্যাকৰণ কৌশলৰ উপকৌশল হিচাপে মূলতঃ 9টা উপকৌশলক ইয়াত গুৰুত্ব প্ৰদান কৰা হয়। এই উপকৌশল কেইটা হৈছে প্ৰাৰম্ভিক উক্তি, ব্যাখ্যাকৰণ বন্ধনীৰ প্ৰয়োগ, সংক্ষিপ্ততা, ছাত্ৰ-ছাত্ৰীৰ সবাক নিবাস সংকেতোদ্ধাৰ, বৰ্ণনা, উদাহৰণ আৰু বিশ্লেষণৰ ব্যৱহাৰ, অবিচ্ছিন্নতা, সাৱলীলতা, সুস্পষ্টতা আৰু সিদ্ধান্তকাৰী উক্তি। এই কৌশলটোৰ জৰিয়তে আমি কেনেদৰে কোনো এটা বিষয় শিক্ষাৰ্থীসকলক বুজাব লাগে বা তেওঁলোকৰ আগত বিষয়বস্তু ব্যাখ্যা কৰাৰ সময়ত আমি কোনবোৰ দিশত গুৰুত্ব দিব লাগে সেয়া লক্ষ্য কৰি প্ৰেক্টিচ কৰা হয়। ইয়াত প্ৰাৰম্ভিক উক্তিটোৰ জৰিয়তে প্ৰথমে ব্যাখ্যা কৰিবলগীয়া বিষয়টো সহজ ভাষাৰে ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰা হয়। ইয়াৰ উপৰিও বিষয়টো ব্যাখ্যা কৰোঁতে নানান উদাহৰণ দিব লাগে, বৰ্ণনা কৰিব লাগে। অবিচ্ছিন্নতাৰ যোগেদি এইটো লক্ষ্য কৰা হয় যে নানান উদাহৰণ দিওঁতে বা বৰ্ণনা কৰোঁতে আমি যাতে মূল বিষয়টোৰ পৰা আঁতৰি নাযাওঁ। বিষয়টো যিমান পাৰি সিমান স্পষ্ট ৰূপত আৰু সংক্ষিপ্তভাৱে সাৱলীলভাৱে ছাত্ৰ-ছাত্ৰীৰ আগত ব্যাখ্যা কৰিব লাগে। স্পষ্টতাৰ যোগেদি এইটো বুজোৱা হৈছে যে যেতিয়া সেই কোনো এটা বিষয় ব্যাখ্যা কৰা হয়, সেই ব্যাখ্যা কৰা বিষয়টোৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে জানিবৰ বাবে আন ধৰণৰ বা তেওঁলোকৰ মনত সৃষ্টি হোৱা কৌতূহলৰ কাৰণে তেওঁলোকে প্ৰশ্ন সুধিব পাৰে। গতিকে সেইবিলাক উত্তৰ দিব পৰাকৈ বা ছাত্ৰ-ছাত্ৰীক ভালদৰে বুজাই দিব পৰাকৈ বিষয়বস্তুৰ প্ৰতি শিক্ষকৰো সুস্পষ্ট ধাৰণা বা তেওঁৰ জ্ঞান থকাটো অতি প্ৰয়োজনীয়। সবাক নিবাস সংকেতোদ্ধাৰ মানে কোৱা হৈছে যে শিক্ষকে ব্যাখ্যাকৰণৰ সময়ত যাতে ছাত্ৰ-ছাত্ৰীৰ পৰা ভাৰ্বেল, নন ভাৰ্বেল সংকেত লাভ কৰে বা তেওঁ সেইবিলাক লক্ষ্য কৰে, যাতে তেওঁ গম পাব পাৰে যে বিষয়টোৱে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে নে নাই, আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি পিনি শিক্ষকেও নিজৰ ব্যাখ্যাকৰণৰ দিশ পৰিৱৰ্তন কৰিব পাৰে। ব্যাখ্যাকৰণ বন্ধনীৰ প্ৰয়োগৰ যোগেদি ক'ব বিচৰা হৈছে যে শিক্ষকে কিছুমান খণ্ড বাক্য যেনে গতিকে, সেইকাৰণে, ইয়াৰ দ্বাৰা আদিৰ দৰে কিছুমান শব্দ ব্যৱহাৰ কৰিব লাগে বা কৰিব পাৰে, যাতে ব্যাখ্যা কৰাৰ সময়ত বিষয়টো ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ তেওঁ সহজভাৱে ব্যাখ্যা কৰাত সুবিধা হয়। সিদ্ধান্তকাৰী উক্তি ব্যাখ্যাকৰণৰ শেষত শিক্ষকে ব্যৱহাৰ কৰি ইতিমধ্যে ব্যাখ্যা কৰা বিষয়টো দিশীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। আমি যিটো জেনেৰেলাইজ কৰাৰ নিচিনাকৈ বুলি ভাবিব পাৰোঁ। খালি ইয়াত চাব লাগে যাতে ইনিচিয়েল ষ্টেটমেণ্ট আৰু কনক্লুডিং ষ্টেটমেণ্টৰ মাজত সম্পৰ্ক স্থাপন হৈ থাকে। গতিকে উপকৌশলকেইটাৰ ক্ষেত্ৰত আমি এইখিনি বস্তু চাবৰ কাৰণে বা এইখিনি কথাৰ বাবে আমি উপকৌশলকেইটা ব্যৱহাৰ কৰোঁ আমাৰ ব্যাখ্যাকৰণ কৌশলত, আৰু এইখিনি দিশতে আমি গুৰুত্ব দিব লাগে। এতিয়া চাওঁ আমাৰ প্লেনটো কেনেকৈ ধৰণে লিখিম। অনুশীক্ষণ পাঠ পৰিকল্পনা কৌশল ব্যাখ্যাকৰণ কৌশল বিজ্ঞান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শিক্ষাৰ্থীৰ সংখ্যা এনেকৈ লিখা হৈছে। ইয়াত মোৰ শিক্ষণীয় সামগ্ৰী সেইটো লিখিব থাকি গ'ল, গতিকে ইয়াত শিক্ষণীয় সামগ্ৰীটো তোমালোকে লিখি ল'বা। আৰু সেই হিচাপে শিক্ষণীয় সামগ্ৰী হিচাপে যিহেতু এই প্লেনটোত মই এটা বলৰ বিষয়ে উল্লেখ ৰাখিছোঁ, গতিকে এটা বল প্ৰয়োজন হ'ব। তাৰপাছত ডাষ্টাৰ, চক, পেঞ্চিল, কিতাপ এনেধৰণৰ বস্তুবিলাক প্ৰয়োগৰ যোগেদি ইয়াত ব্যাখ্যা কৰা হৈছে। গতিকে মোৰ শিক্ষণীয় সামগ্ৰী হিচাপে বিশেষ সামগ্ৰীত হওক বা সাধাৰণ সামগ্ৰীতে হওক আমি এই বস্তুখিনি ইয়াত উল্লেখ কৰিব লাগিব। এইটো মোৰ ইয়াত থাকি গৈছে, গতিকে তোমালোকে এই বস্তুটো লিখি দিবা। শিক্ষণীয় সামগ্ৰী কি কি উল্লেখ কৰিবা। এতিয়া ইয়াতো স্তৰ হিচাপে 3টা স্তৰে থাকিব: আৰম্ভণি, বিকাশ আৰু সমাপ্তি। আৰু সেই তেনেধৰণে শিক্ষকৰ কাৰ্য, শিক্ষাৰ্থী কাৰ্য আৰু উপকৌশল এইখিনি একেধৰণে থাকিব। ইয়াত এতিয়া মই ব্যাখ্যা কৰিবলগীয়া বিষয়টো হৈছে ফ্ৰিকশ্যন বা ঘৰ্ষণ। ইয়াত ফ্ৰিকশ্যনৰ কনচেপ্টটো তেওঁলোকক দিয়া হ'ব, আৰু ফ্ৰিকশ্যনৰ ওপৰত কোনবিলাক কাৰকে প্ৰভাৱ পেলায় সেয়াও তেওঁলোকক ব্যাখ্যা কৰা হ'ব। গতিকে আমি ইয়াত এনেকৈ লিখিম যে শিক্ষকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি শিক্ষাৰ্থীসকলক সম্ভাষণ জনাব। ইয়াৰ পাছত শিক্ষকে ক'ব যে প্ৰতিটো গতিশীল বস্তু এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰৈ যায়। আমি যদি এটা বল মাৰি পঠিয়াওঁ তেতিয়া বলটো কিছু দূৰ যোৱাৰ পাছত ৰৈ যাব। ইয়াৰ কাৰণ হ'ল ঘৰ্ষণ, আৰু আজি আমি এই ঘৰ্ষণৰ বিষয়ে আলোচনা কৰিম। গতিকে এইটো তেওঁলোকৰ প্ৰাৰম্ভিক উক্তিটো হ'ল। গতিকে তেওঁ প্ৰাৰম্ভিক উক্তিটোৰ যোগেদি সহজভাৱে বুজাই দিছে যে আজি আমি আমি কি টপিক ইউজ কৰিম আৰু সেই টপিকটো কেনেধৰণে আহিছে বা আমি টপিকটো ক'ৰ পৰা আমি পাইছোঁ।
ঠিক আছে। গতিকে এই বস্তুটো আমি এনেকৈ তেওঁলোকে দেখাই দিবও পাৰে, মুখেৰে কৈ দিবও পাৰে, নাইবা প্ৰয়োজন হ'লে তেওঁ কিবা বস্তু এটাৰ যোগেদি কৰি পিনি দেখাই দিবও পাৰে। ঠিক আছে। গতিকে শিক্ষাৰ্থী কাৰ্যত লিখা হ'ল যে শিক্ষাৰ্থীসকলে শিক্ষকৰ কথা মনোযোগেৰে শুনিব। ইয়াত প্ৰাৰম্ভিক উক্তি হিচাপে ইয়াত প্ৰথমৰ যিখিনি কথা কোৱা হৈছে সেয়া কোৱা হ'ল। এতিয়া বিকাশ আহিলে, বিকাশৰ পিছত শিক্ষকে কি কি কাম কৰিছে আৰু উদাহৰণ হিচাপে দি থোৱা হৈছে, তোমালোকে এবাৰ পঢ়ি ল'বা। ইয়াত উদাহৰণ কিছুমান ভৰোৱা হৈছে, তাৰপিছত বৰ্ণনাও কৰাও হৈছে। বিচ্ছিন্নতা, সংক্ষিপ্ততা, সাৱলীলতা এনেকুৱা ধৰণৰ যিখিনি আমাৰ বস্তু আমাৰ উপকৌশল আছে সেইখিনি আমি ইয়াত এনেকৈ ভৰাই যাব পাৰোঁ। ইয়াত মোৰ ৰেণ্ডমলি ভৰোৱা আছে, তোমালোকে যেতিয়া কৰিবা তাৰ লগত যিটো খাপ খাই পৰিছে সেনেকৈ দিবা। এতিয়া ক'বলৈ গ'লে অবিচ্ছিন্নতা, সংক্ষিপ্ততা এইবোৰ গোটেইখিনি থাকিব লাগে। গতিকে সেইবিলাক আমি যিকোনো জেগাত লিখিব পাৰোঁ। খালি উদাহৰণ দিয়াৰ সময়ত বা বৰ্ণনা দিয়াৰ সময়ত যদি উদাহৰণটোৰ এগেইনষ্টত লিখিব পাৰিলে ভাল হয়। চাবা যাতে তোমালোকে তেনেধৰণে লিখিব পাৰা। গতিকে ইয়াত শিক্ষকৰ ক্ষেত্ৰত শিক্ষকে প্ৰথমতে উদাহৰণ হিচাপে দেখাইছে যে তেওঁ কিতাপ এখন ঠেলি দিছে। কিতাপখন ঠেলাৰ পাছত দেখা গ'ল যে কিতাপখন কিছু দূৰ যোৱাৰ পাছত ৰৈ যাব। তাৰপৰা তেওঁক বুজাব যে ইয়াত কিয়বোৰ ৰৈ গৈছে বা কিহৰ কাৰণে ৰৈ গৈছে আৰু সেইটোক আমি কি বুলি কওঁ। তাৰপৰা তেওঁ ফ্ৰিকশ্যনৰ ডেফিনেশ্যনটো তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ আগত দেখুৱাই দিলে। তাৰপাছত দেখালে যে ফ্ৰিকশ্যনৰ ওপৰত কি কি ধৰণৰ কাৰকে প্ৰভাৱ পেলায়। এতিয়া ক'বলৈ গ'লে যদি পৃষ্ঠখন যদি মিহি হয় বা খহটা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি মিহি পৃষ্ঠ এখনৰ ওপৰত যদি আমি কিবা এটা বস্তু মাৰি পঠিয়াওঁ সি এতিয়া বেছি দূৰলৈ যাব, খহটা পৃষ্ঠত মাৰি দিলে সি কম দূৰলৈ যাব। তাৰপৰা তেওঁ সেই কাৰণখিনি দেখাব। ঠিক তেনেধৰণে আৰু এটা কাৰক হৈছে বস্তুৰ ভৰ। এতিয়া কম ভৰৰ বস্তু এটা বেছি দূৰলৈ যাব, গধুৰ বস্তু এটা বেছি দূৰলৈ তেওঁ পঠিয়াই দিব নোৱাৰিব। তেওঁ সেয়াও তাৰ কাৰণটোও ক'ব। তাৰপাছত বস্তু এটাৰ পৃষ্ঠকালিৰ ওপৰতো যে ইয়াত নিৰ্ভৰ কৰে যে পৃষ্ঠকালি যদি বেছি হয় তেতিয়া ঘৰ্ষণ বলৰ প্ৰভাৱটো বেছি হ'ব, তেতিয়া বস্তুটো বেছি দূৰলৈ নাযাব। আৰু যদি কম হয় তেনেহ'লে কম হ'ব আৰু বেছি দূৰলৈ যাব। তেওঁক প্ৰথমতে ব্যাখ্যা কৰাব। ইয়াত এতিয়া মই প্ৰথমতে কাৰকসমূহ লিখি পিনি তাৰপাছত উদাহৰণৰ যোগেদি চক আৰু ডাষ্টাৰ এনেকৈ উদাহৰণ দি পিনি দেখুওৱা হৈছে। কিন্তু তোমালোকে বিচাৰিলে প্ৰথমতে উদাহৰণকেইটা দি পিনিও পাছত এই যিকেইটা কাৰকে প্ৰভাৱ পেলাইছে সেই কাৰককেইটাৰ বিষয়ে লিখিব পাৰা। মোৰ ইয়াত প্ৰথমতে লিখা আছে, তাৰ পাছত এইটো কৰা হৈছে। গতিকে এইটো আমি ধৰা অৱৰোহী পদ্ধতি লৈছোঁ, মানে তোমালোকে আৰোহীৰ যোগেদিও দেখাব পাৰা। গতিকে সেনেকৈ ধৰণে চাব পাৰি। গতিকে তেওঁ দেখাব যে ডাষ্টাৰ এটা ল'লে আৰু চক এটা ল'লে, চকডাল সৰু, ডাষ্টাৰটো ডাঙৰ। গতিকে ডাষ্টাৰটো যদি মাৰি দিয়ে বেছি দূৰলৈ, যিমান দূৰলৈ যাব চকডাল তাতকৈ বেছি দূৰলৈ যাব। ইয়াৰ পৰা তেওঁ ভৰ দেখাব পাৰিলে, পৃষ্ঠকালি দেখাব পাৰিলে। খহটা পৃষ্ঠ এখন লৈ পিনি তাতো দেখালে যে খহটা পৃষ্ঠত বেছি দূৰলৈ যোৱা নাই, মিহি পৃষ্ঠত বস্তুটো বেছি দূৰলৈ গৈছে। এনেকৈ তেওঁ এক্সাম্পলৰ যোগেদি দেখাব পাৰিব। তাৰপাছত তেওঁ সেই কথাখিনি তাৰ পিছতো ধৰা এই কাৰকখিনি উল্লেখ কৰিব পাৰে। গতিকে যি ধৰণে কৰা তোমালোকে এবাৰ পঢ়ি ল'বা। পঢ়ি লোৱাৰ পাছত সেয়া বস্তু কেনেকৈ ধৰণে কৰিব বিচৰা তোমালোকে কৰিব পাৰা। ইয়াৰ মানে ব্যাখ্যা কৰাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে, তোমালোকে চাবা কি ধৰণে কৰা। তাৰোপৰি ইয়াত চোৱা, ইয়াৰ উপৰিও শিক্ষকে যিকোনো এটা বস্তু মানে এনেকুৱা ধৰণৰ ইয়াৰ ওপৰত এইটো ধৰা ইয়াৰ ব্যাখ্যাকৰণ বন্ধনীৰ প্ৰয়োগ কৰিছে। তাৰপৰা এনেকৈ ধৰণৰ আমি বন্ধনীৰ কাৰণে ধৰা যিবিলাক উদাহৰণ থাকিব পাৰে যে গতিকে, ইয়াৰ দ্বাৰা, ইয়াৰ উপৰিও, ইয়াৰ কাৰণে, সেনেকুৱা ধৰণৰ শব্দ কিছুমান ব্যৱহাৰ কৰি তোমালোকৰ প্লেনটোত উল্লেখ কৰিবা, যিটোৱে আমাক ব্যাখ্যাকৰণ বন্ধনীৰ প্ৰয়োগ কৰা দেখাব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ সবাক নিবাস সংকেতৰ দ্বাৰা লিখা হৈছে, কিন্তু এইটো তোমালোকে তাত কৰি থাকোঁতে সেনেকৈ ধৰণে গম পোৱা যাব। ইয়াত আমি উল্লেখ নকৰোঁ যে তোমালোকে ডেমো ক্লাছটো কৰি থাকিবা বা প্ৰেক্টিছ কৰি থাকিবা, তেতিয়া তোমালোকৰ আৰু ষ্টুডেণ্টৰ মাজত কেনেধৰণে কি হৈছে তাৰপৰা আমি যোগাযোগ হৈছে নাই হোৱা তাৰপৰা আমি গম পোৱা যাব। ইয়াৰ পাছত লাষ্টত তেওঁ গোটেইখিনি বস্তু বুজোৱাৰ পাছত ক'লে যে ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলোঁ যে কোনো বস্তুৰ ওপৰত গতি কৰা বস্তুৰ পৃষ্ঠখনে বিপৰীত বল সৃষ্টি কৰে, ইয়াকে ঘৰ্ষণ বল বোলে। আৰু ঘৰ্ষণ বলৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰককেইটা হৈছে পৃষ্ঠৰ মসৃণতা, বস্তুৰ ভৰ আৰু পৃষ্ঠকালি। যদি মসৃণ হয় তাৰপৰা পৃষ্ঠকালি যদি ডাঙৰ হয় সৰু হয়, তাৰপিছত ভৰটো যদি কম হয় বেছি হয়। গতিকে এনেকৈয়ে লাষ্টত শিক্ষকে গোটেই কথাখিনি কৈ পিনি তেওঁৰ যিটো সিদ্ধান্তকাৰী উক্তি থাকে, কনক্লুডিং ষ্টেটমেণ্ট থাকে, সেইটো তেওঁ দিব। তাৰপাছত সমাপ্তিৰ ক্ষেত্ৰত যিখিনি বস্তু পঢ়োৱা হ'ল সেই পঢ়োৱা বস্তুখিনি তেওঁ খুব সংক্ষেপে সেইখিনি প্ৰশ্ন সুধিব। সুধি পিনি তেওঁৰ
সেইখিনি শেষ কৰিব। গতিকে চাবলৈ গ'লে এইখিনি আমি যদি ধৰা এইখিনি কাম কৰাৰ ক্ষেত্ৰত তোমালোকে ব্লেকবোৰ্ড ব্যৱহাৰ কৰিছিলা, যদি আমি স্কুলৰ ক্লাছৰুমৰ ক্ষেত্ৰত কৈছোঁ, যদি তোমালোকে ক্লাছৰুমত ব্লেকবোৰ্ড ব্যৱহাৰ কৰিছিলা, তাত এই কথাখিনিক সংজ্ঞাটো দিয়া আছিলে, কাৰককেইটাৰ নাম লিখা আছিলে, তেতিয়া তুমি সেই বৰ্ডখনত যিটো মানে চামাৰী তাত ডেভেলপ হৈছে সেইকেইটাৰ চাই পিনি তোমালোকে ইয়াৰ প্ৰশ্ন তোমাৰ গোটেইখিনি প্ৰশ্নটো সুধি দিব পৰা, নাইবা তোমাৰ এবাৰ মানে তাৰ সাৰাংশটো তুমি ক'ব পৰা। গতিকে ইয়াত যিহেতু আমি বৰ্ডত লিখা নাই বা এনেকৈ সময়ৰ কথা আছে, গতিকে সেয়া আমি মুখেৰে প্ৰশ্নৰ যোগেদি সুধিম। গতিকে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলে যিখিনি বস্তু তেওঁ ব্যাখ্যা কৰিলে, সেই ব্যাখ্যা কৰা বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলে কিমান আহৰণ কৰিব পাৰিছে সেইখিনি জানিবৰ কাৰণে ইয়াত ধৰা কেইটামান প্ৰশ্ন সুধিব। ইয়াত মই 3টা প্ৰশ্ন দিছোঁ, তোমালোকে সেই ধৰণে যি পৰা প্ৰশ্ন দিবা, তাৰ পৰা প্ৰশ্নকেইটা সোধাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিব, আৰু ইয়াৰ পিছতেই শিক্ষকে ইয়াত প্ৰশংসা শব্দটো ভুল হৈ আছে, কয় চাবা। গতিকে যদি ইয়াত কিবা বাক্য শব্দ তেনেকৈ ভুল হৈ থাকে সেইবিলাক ঠিক কৰি ল'বা। এতিয়া সেই হিচাপে ক'বলৈ গ'লে প্ৰশ্নকেইটা সোধাৰ পাছত শিক্ষকে তেওঁৰ পাঠটো শেষ কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিয়াৰ বাবে তেওঁলোকক প্ৰশংসা কৰিব আৰু পাঠটো সামৰিব। ঠিক আছে, গতিকে এনেকৈ তোমালোকে প্লেনটো লিখিবা। ইয়াত যেতিয়া প্ৰশংসা কৰা হৈছে, এইটো যিটো স্কিল অফ ৰিইনফৰ্চমেণ্ট বুলি আছিলে, তাতে মানে উৎসাহ প্ৰদানৰ কৌশল, গতিকে ইয়াতো সেই বস্তুটো সোমাই আছে। আমি যে কওঁ প্ৰশ্ন এটা উত্তৰ দিয়াৰ পিছত ভাল হৈছে, পাৰিছা, এনেকৈ ধৰণৰ কথাবিলাকে তেওঁলোকক উৎসাহ প্ৰদান কৰিব। গতিকে সেইবিলাকেই আমাৰ উৎসাহ প্ৰদানৰ কৌশলটোত সোমাব। গতিকে ইয়াতো আমি সেইবিলাক 2টা পইণ্ট ভৰাব পাৰোঁ এনেকৈ। গতিকে চাবা, খালি আমাৰ মূলতঃ যিহেতু এই কৌশলটো ব্যাখ্যাকৰণৰ ওপৰত হয়, গতিকে আমি গোটেই বস্তুখিনি ব্যাখ্যাকৰণৰ ওপৰত গুৰুত্ব দিম। গতিকে সেই হিচাপে আমি প্ৰথমে আমাৰ প্ৰাৰম্ভিক উক্তিটো দিম। প্ৰাৰম্ভিক উক্তিটো দিয়াৰ পাছত আমাৰ কিছুমান যদি সম্ভৱ হয় উদাহৰণ দিছোঁ, বৰ্ণনা কৰিছোঁ, এনেকৈ কৰা হ'ব। কৰি পিনি তেওঁলোকক বিভিন্ন ধৰণৰ উদাহৰণ বা বৰ্ণনাৰ যোগেদি বিষয়টো তেওঁলোকক বা কিবা এক্টিভিটিৰ যোগেদিয়ে হওক বা বিভিন্ন ধৰণৰ কাৰ্যৰ যোগেদি আৰু তেওঁলোকক পাঠটো তুমি ব্যাখ্যা কৰি দিলা। ব্যাখ্যা কৰাৰ পাছত যেতিয়া তোমাৰ ব্যাখ্যা কৰি শেষ হোৱাৰ পাছত সেইখিনি যিখিনি বস্তু ব্যাখ্যা কৰা হ'ল, তাৰ এটা সিদ্ধান্তত আমি কি সিদ্ধান্তত উপনীত হৈছোঁ, আমি কি শিকিলোঁ, তেনেকৈ ধৰণে তোমালোকে সিদ্ধান্তকাৰী উক্তি এটা দি পিনি বিকাশ স্তৰটো সামৰণি মাৰিবা। তাৰপাছত সমাপ্তিৰ ক্ষেত্ৰত যিখিনি বস্তু ব্যাখ্যা কৰা হ'ল, সেই ব্যাখ্যা কৰা কথাখিনি মানে তেওঁলোকক পৰীক্ষা কৰিবৰ কাৰণে প্ৰশ্ন কেইটামান সুধিবা। প্ৰশ্নকেইটা সোধাৰ পাছত এই পাঠটো সামৰণি মাৰিবা। যিহেতু আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিব লাগিব, গতিকে তোমালোকে বিষয়টো বাছনিৰ ক্ষেত্ৰত বা কৰিবলগীয়া কামখিনিৰ ক্ষেত্ৰত চাবা যাতে আমাৰ সময়টো বহুত বেছি নাযায়, 6 মিনিট 7 মিনিটৰ ভিতৰত যাতে আমি বস্তুখিনি শেষ কৰিব পাৰোঁ। গতিকে এইটোৱে আছিলে আমাৰ ব্যাখ্যাকৰণ কৌশলটোৰ ওপৰত। থেংক ইউ।